Hey guys, মই আজি আপোনালোকক যেটো হেয়াৰ পেকৰ কথা ক'বলৈ লৈছে কি আপোনাৰ চুলি খৰা কম কৰাৰ লগতে চুলিৰ গ্ৰোথো ভাল কৰিব। তাৰ বাবে মই নাৰিকল তেল 2 চামুচ লৈছো। নাৰিকল তেল আমাৰ চুলিৰ বাবে কিমান ভাল সকলোৱে জানে। আমাৰ চুলিৰ গ্ৰোথ ভাল কৰে লগতে চুলি দীঘল হোৱাটো সহায় কৰে আৰু লগতে চুলি খৰা কম কৰে। তাৰ লগত মই এটা বস্তু এড কৰিছো আৰু সেইটো হৈছে এল'ভেৰা জেল। এল'ভেৰা জেলো মই তেনেকৈ 2 চামুচেই লৈছো। এল'ভেৰা জেলক প্ৰকৃতিৰ এক বৰদান বুলিয়ে ক'ব পাৰি। ইয়াত বহু বেছি পৰিমাণে ঔষধি গুণ পোৱা যায়। সেয়ে আমাৰ স্কিনৰ কাৰণে আৰু চুলিৰ কাৰণে বহু গুণে উপকাৰী। এল'ভেৰা জেলত বহু পৰিমাণে ভিটামিন B1, B2, ভিটামিন B12, ভিটামিন C আৰু E পোৱা যায়, যিয়ে আমাৰ স্কিন আৰু চুলি দুইটাৰ বাবে বহু গুণে উপকাৰী। এতিয়া মই হেয়াৰ পেকটো ভালকৈ মিক্স কৰি লোৱাৰ পাছত গোটেই চুলিখিনিতে ভালদৰে লগাই ল'ম আৰু লগোৱাৰ পাছত প্ৰায় 1 ঘণ্টাৰ পাছত মই ভালদৰে শ্যাম্পু কৰি দিম। আপোনালোকেও এনেকৈ সপ্তাহত যদি দুবাৰ এই হেয়াৰ পেকটো ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ চুলিৰ গ্ৰোথ ভাল হোৱাৰ লগতে চুলি ক'লাও হ'ব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু গোটেই হেয়াৰ পেকটো লগোৱাৰ পাছত প্ৰায় 1 ঘণ্টাৰ বাবে মই ৰাখিম আৰু তাৰ পাছত ভালদৰে শ্যাম্পু কৰি দিম। আপোনালোকেও এনেকৈ সপ্তাহত প্ৰায় 2 দিনেই ব্যৱহাৰ কৰিবচোন, খুব এটা ধুনীয়া সুফল পাব। বিশেষকৈ চুলি খৰা কম হ'ব লগতে চুলিৰ গ্ৰোথো ভাল হ'ব। এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় সুফল পাব। সো থ্যাংক ইউ।